স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ সকলোকে পুনৰবাৰ অন্য এটি ভিডিঅ'লৈ। আজি মই গৈ আছোঁ মা আৰু মই গৈ আছোঁ গাঁৱৰ মন্দিৰলৈ। সেয়ে ভাবিলোঁ আপোনালোককো দেখাওঁ, তো চাই থাকিব ভিডিঅ'টো। এয়া হৈছে মা। পথাৰৰ দৃশ্য। মই দোকানলৈ আহিলোঁ সূতা লওঁ বুলি। এয়া মন্দিৰ পালোহি, আতিলিয়া বিষ্ণু মন্দিৰ। আমি ইয়ালৈকে আহিছোঁ। হাত ভৰি ধুই লৈ আমি মন্দিৰলৈ প্ৰৱেশ কৰিলোঁ। যিহেতু বাৰিষাৰ সময়, সেয়ে আন কোনো অহা নাই, আমিয়ে আহিছোঁ। গাঁৱৰ মানুহৰ লগতে আতিলিয়া গাঁৱৰ ওচৰে পাঁজৰে থকা প্ৰতিখন গাঁৱৰ মানুহে এই মন্দিৰলৈ আহে। সকলোৱে বহুত বিশ্বাস কৰে আৰু আমিও বিশ্বাস কৰোঁ। আমি মন্দিৰৰ পৰা ওলালোঁ, এতিয়া আমি ঘৰলৈ গৈ আছোঁ। ভিডিঅ'টো আজি ইমানেই আছিলে, তো ভাল লাগিলে লাইক কৰিব।